গুড মৰ্ণিং। এতিয়া মই যোৰাবাট আহি পালোঁ। কালি ৰাতিয়ে বাৰু আহি পাইছোঁ। মোক ব্ৰাছ চাছ কৰি ল'লোঁ। এতিয়া কিবা এটা খাই ল'ম, আপোনালোকক দেখাই আছোঁ। গুড মৰ্ণিং। ইমান বঢ়িয়া সৌন্দৰ্য পৰিৱেশ, এনেকুৱা পাহাৰীয়া অঞ্চল। চাই থাকক, দেখুৱাই আছোঁ মই। বহুত গৰম, সূৰ্যটো উঠিলে আৰু কিবাকৈ অকণমান টোপনি মাৰিছোঁ আৰু ৰাতিটো, নহ'লে টোপনি নামাৰিলে আৰু উঠিব নোৱাৰিলোঁ আজি। আৰু তথাপি গৰমত মহৰ কামৰ কিবাকৈ আৰু ৰাতিটো পাৰ হ'ল আৰু এতিয়া যাই আছোঁ। গাড়ীৰ কাষলৈ বহুত গাড়ী আছে ইয়াতে, চব মানে ৰাতি আহি গৈছে। ইয়াতে ৰখিছে আৰু ৰখিবলৈ, খাবলৈ, মানে দূৰ দূৰৰ পৰা আহেতো। বেয়া টোপনি মানে বেয়া মহ কামুৰিলে দেই ৰাতি, মানুহে ক'ব নোৱাৰি আৰু ইমান মহ। গুৱাহাটীটো জানে আৰু মহৰ উৎপাত। সেইফালে ওপৰত আছে গাড়ী, মানে এনেই আৰু ভাগৰ লাগি যায়। এতিয়া আৰু গা ধুব খুজিছোঁ, কি হয় চাওঁ পাৰোঁ নে নাই। গছে চলিব লাগে গাড়ীটো আমাৰ আছে আৰু এটা, এইটো হ'ল বেলেগৰ হয়। চাওক পাহাৰৰ ওপৰত দেই, মজা। ভিটামিন ল'লে এয়া প্লান্ট, এইটো হ'ল ভিটামিন টেংক হয়। এইটো মাল চাল মানে লোডিং কৰে। মজা নজৰা, ৰাস্তা দেখক না, ডেঞ্জাৰ। এনেকা ডেঞ্জাৰ ৰাস্তা ঐ। এতিয়া চাহ খাই